মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2ৰ 4 নম্বৰ আৰু 5 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। 4 নম্বৰটো চোৱা কি আছে, খালী ঠাই পূৰণ কৰা। খালী ঠাই পূৰণ কৰা কি হ'ব এইটো? 1 নম্বৰটো a ইনটু 1 কি হ'ব ইয়াত? a ইনটু 1 ইয়াত কি হ'ব? a হ'ব a। 17 ইনটু ডেছ সমান সমান 17 ইয়াত কি দিলে 17 হ'ব? 1 হ'ব, এইটো হয় নাই? 1 এইটো হ'ব 1, কাৰণ এইটো 1ৰ ধৰ্ম কি হয়? 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে হয়। এইবাৰ 25 প্লাছ কি হ'ব? এইটো 0 0 হ'ব, হয়নে নাই? 25ৰ লগত 0 যোগ কৰিলে 25, এইটো কি হ'ব? এইটো তোমালোকে নিজে কৰিবা। এইটো 4 নম্বৰটো। এটা 5 নম্বৰটো চোৱা, 10 ইনটু 20 প্লাছ 30। 10 ইনটু 20 প্লাছ 30 কি বিধি এইটো? এইটো বিতৰণ বিধি, হয়নে নাই? তেনেহ'লে কি হ'ব? 10 দিয়ে এইটো এবাৰ এইটোক, 10 দিয়ে এবাৰ এইটোক। তেনেহ'লে ইয়াত চোৱা কি হ'ব? 10 ইয়াত হ'ব 10। 10 দিয়ে এবাৰ 20, 10 দিয়ে এবাৰ 30। এবাৰ চোৱা এইটো 5 প্লাছ 7 প্লাছ 9। ইয়াত আছে 5 প্লাছ 7 কোনটো নাই? 9টো নাই। তেনেহ'লে ইয়াত কি হ'ব? 9, হয় না নাই? নম্বৰটো চোৱা কি আছে, 0 ইনটু 50। তেনেহ'লে কি হ'ব ইয়াত? 0। 25 ইনটু 15 ইয়াত ডেছ ইনটু 15। এইটো তোমালোকৰ হোমৱৰ্ক, তোমালোকে নিজে কৰিবা। 9 নম্বৰটো চোৱা কি আছে, 15 প্লাছ 25 প্লাছ 15 কি হ'ব? এইটো চোৱা, ইনটু ইয়াত কি আছে? ডেছ। এইটো চোৱা 15 ইনটু 10, 15 ইনটু 10 25 ইনটু 10 প্লাছ 35 ইনটু 10। তেনেহ'লে ইয়াত কি 10 হ'ব। 10 হ'লে 10 দিয়ে এবাৰ এইটোক, 10 দিয়ে এবাৰ এইটোক, 10 দিয়ে এবাৰ এইটোক, হয়নে নাই? এবাৰ 10 নম্বৰটো চোৱা কি আছে, 93 প্লাছ 17 ইনটু 65। তেনেহ'লে কি হ'ব? 65 ইনটু 93 এইটো আছে। আৰু কি হ'ব? 65 ইনটু 17, 17 ইনটু কি হ'ব? 65। বুজি পাইছা তোমালোকে? 5 নম্বৰ প্ৰশ্নটো চোৱা কি আছে, উপযুক্ত ধৰ্ম খটুৱাই সৰল কৰা। কি কৈছে ইয়াত? আমাক উপযুক্ত ধৰ্ম খটুৱাবলৈ কৈছে। এতিয়া কি ধৰ্ম খটুৱাম? আগত যিবিলাক আমি পাই আহিছোঁ কি কি, যে আবদ্ধ বিধি, তাৰপিছত কি আছিলে আৰু ক্ৰম বিনিময় বিধি, সন্মিলন বিধি, বিতৰণ বিধি, এইবিলাক ব্যৱহাৰ কৰি আমি এইবিলাক ধৰ্ম খটুৱাই আমি সৰলটো কৰিম। বুজি পাইছা তোমালোকে? চোৱা চোৱা 48 আমি কি কৰিম? 22টোক আগত আনিলোঁ। চোৱা 22 হ'ল। তাৰপিছত থাকিল কি আমাৰ 39। এতিয়া চোৱা এইটো কি, এইটো কি নিয়ম হ'ল? আমি সাল সলনি কৰিলোঁ। কি কৰিলোঁ? 22টোক ইফালে আনিছোঁ, 39টো ইফালে লৈছোঁ। তেনেহ'লে এইটো কি আছিলে? তোমাৰ কি আছিল? ক্ৰম বিনিময় বিধি, মনত আছে তোমালোকৰ? ক্ৰম বিনিময় বিধি, এনেকৈ ছাইডত লিখি ল'বা, ক্ৰম বিনিময় বিধি। তোমালোকৰ মনত আছেনে? যদি নাই তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাই ল'বা। হ'ল, ফাৰ্ষ্ট কাম কৰিলোঁ এইটো। তাৰপিছত চোৱা, এবাৰ থাকিল কি 48 প্লাছ 22। ইয়াত আমি কি কৰিলোঁ? এটা ব্ৰেকেট দি দিলোঁ। তেনেহ'লে থাকিল কি 39। ব্ৰেকেট দিয়াৰ লগে লগে আমি কি বিধি ইয়াত প্ৰয়োগ কৰিলোঁ? কি বিধি প্ৰয়োগ কৰিলোঁ তোমালোকৰ? ব্ৰেকেটৰ সাল সলনি হ'লে ক্ৰম বিনিময় বিধি, মনত আছে তোমালোকৰ? ক্ৰম বিনিময় বিধি, a প্লাছ b ব্ৰেকেটৰ ভিতৰত প্লাছ c আছিলে। তাৰপিছত কি হ'ল? a প্লাছ ব্ৰেকেটৰ ভিতৰত b আৰু c। মই তোমালোকক কৈছিলোঁ যে ইয়াত কেৱল কি হয়? ব্ৰেকেটৰ সাল সলনি হয়। মনত আছে তোমালোকৰ? তেনেহ'লে এইটো কি লিখি দিম ছাইডত? আমি সন্মিলন বিধি। সন্মিলন
বিধি হ'ল আমি ধৰ্ম খটুৱালোঁ ইয়াত এতিয়া আমি সৰল কৰিম চোৱা এই দুটা যোগ কৰিলে কি হ'ব এইখিনি 8 আৰু 2 যোগ কৰিলে 10 70 হ'ব যোগ কৰিলে কি হ'ব 70 আৰু ইফালে থাকিল আমাৰ 39 তেনেহ'লে এতিয়া 39 লগত যোগ কৰি দিয়া কি হ'ব এইটো থাকিল 9 হ'ল 109 109 হয় নাই যোগ কৰিলে এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা এইবাৰ চোৱা তোমালোকে 2 নম্বৰ দিয়া আছে কি আছে 26 + 37 + 13 + 24 ইয়াতো আমি কি কৰিম প্ৰথমে ক্ৰমৰ সাল সলনি কৰিম চোৱা কেনেকৈ 26 এইবাৰ লিখিলোঁ আমি এই 24টো 24 হ'ল তাৰপিছত কি হ'ল আছে কিমান 37 + 30 চোৱা ক্ৰমৰ সাল সলনি হ'ল নাই এইটো এনেকৈ 4 নম্বৰত আছিল আমি 2 নম্বৰত আনিলোঁ 37টো 2 নম্বৰত আছিল এইটো আমি আনিলোঁ ইয়াত 3 নম্বৰত তাৰপিছত 13টো ইয়াত আছিল আমি ইয়াত আনিলোঁ লাষ্টত বুজি পাইছা এইটো কি হ'ল ক্ৰমৰ সাল সলনি তেনেহ'লে কি বিধি ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি চাইডত লিখি ল'লা হ'ল এইবাৰ চোৱা এইবাৰ প্ৰথম থাকিল কি 26 + 24 ইয়াত আমি ব্ৰেকেট দিলোঁ প্লাছ এইটো ব্ৰেকেট দিলোঁ 37 + 30 তাৰমানে কি কৰিলোঁ এইখিনিত এটা ব্ৰেকেটৰ ভিতৰত এইখিনি লিখিলোঁ তাৰপিছত এইখিনি আৰু এটা ব্ৰেকেটৰ ভিতৰত লিখিলোঁ এতিয়া ব্ৰেকেটত লিখাৰ লগে লগে কি হ'ল এইখিনি কি বিধি হ'ল এইটো ব্ৰেকেটটো সাল সলনি এইটো হ'ল সন্মিলন বিধি হ'ল এইবাৰ যোগ কৰা 26 আৰু 24 যোগ কৰিলে কিমান হ'ব 50 এইটো হ'ল 50 প্লাছ এইবাৰ 37 আৰু 13 যোগ কৰিলে কিমান হ'ব যোগ কৰা কিমান হ'ব এইটো 50 হ'বনে নাই 50 তেনেহ'লে উত্তৰ কি হ'ল 100 50 + 50 এইটো হ'ল উত্তৰ 100 বুজি পাইছা এইটো তোমালোকৰ উত্তৰ 4 নম্বৰ 3 নম্বৰটো মই দিয়া নাই এইটো তোমালোকৰ ঘৰৰ কাম তোমালোকে নিজে কৰিবা এইটো 4 নম্বৰ কি আছে 29 × 37 + 31 × 37 তোমালোকৰ মনত পৰে এনেকুৱা আছিলে a × b + a × c মনত পৰে এনেকুৱা আছিল থাকিলে কি হয় a × b + c এনেকুৱা আছিলে হয়নে নাই ইয়াত কি আছিলে ইয়াত চোৱা এইটো 29 × 37 + 31 × 37 ইয়াত চোৱা কোনটো একে আছে ইয়াত চোৱা কি আছিল একে এটো একে আছিল ইয়াতো ইয়াতো সেইকাৰণে আমি কি লিখিছিলোঁ a × b + c ইয়াত কি আছে 37 তেনেহ'লে কি লিখিম 37 × কি থাকিল ইয়াত 29 প্লাছ ইয়াত কি থাকিল 31 মনত আছে হ'ল এইটো কি বিধি তোমালোকৰ মনত পৰে এইটো কি বিধি এইটো কি বুলি কওঁ এইটো বিতৰণ বিধি হ'ল এইখিনি লিখিব নালাগে এইখিনি তোমাৰ এনে দিছোঁ বুজাৰ কাৰণে এতিয়া কৰা তোমালোকে হ'ল 37 এইখিনি যোগ কৰিলে কিমান হ'ব 60 হয়নে নাই 60 হ'ব এতিয়া পূৰণ কৰা এইটো পূৰণ কেনেকৈ কৰিবা শূন্যটো বাদ দিয়া 6 দি কৰা 6 7 গুণ কিমান 6 7 গুণ 42 2 হাতৰ 4 3 6 গুণ কিমান 18 আৰু 4 22 কিমান পালা
এইটো উত্তৰ তোমালোকৰ জিৰ'টো ইয়াত লগাই দিলা কিমান পালা 2220 2220 এইটো তোমালোকৰ উত্তৰ বুজি পাইছা এইবাৰ চোৱা তোমালোকে 6 নম্বৰ ইয়াত চোৱা কি আছে 21 × 36 প্লাছ 21 × 44 প্লাছ 80 × 29 চোৱা কেনেকৈ কৰিম চোৱা তুমি প্ৰথমে এইখিনি চোৱা এইখিনিলৈকে চোৱা কি আছে 21 প্লাছ 36 প্লাছ 21 প্লাছ ইনটু 44 এইখিনিত কি কোনটো সংখ্যা দুয়োটাতে আছে 21 এই 21 সংখ্যাটো কি বুলি কওঁ আমি কমন বুলি কওঁ কমন সংখ্যা ইয়াতো আছে তেনেহ'লে কি হ'ব আমি কি লিখিম 21 ইনটু ইয়াত থাকিল কি 36 প্লাছ এইটো প্লাছ ইয়াত কি লিখিম 21টো গ'ল ইয়াত কি থাকিল 21 গ'লে 44 ইফালে কি থাকিল 80 ইনটু 29 হ'ল তেনেহ'লে এইটো কি বিধিত পৰিল বিতৰণ বিধি আগৰটোৰ নিচিনা বিতৰণ বিধি এইটো হ'ল বিতৰণ বিধি এতিয়া কৰা তুমি 21 ইনটু এইখিনি যোগ কৰিলে কিমান হ'ব এইখিনি যোগ কৰিলে 80 হ'ব যোগ কৰি চোৱা 80 হয় নাই 80 প্লাছ 80 ইনটু 29 এইবাৰ চোৱা কি হ'ল 21 ইনটু 80 প্লাছ 80 ইনটু 29 ইয়াত চোৱা কমন কোনটো আছে মানে দুয়োটাতে থকা কোনটো সংখ্যা আছে এইটো 80 ইয়াতো আছে আগৰটো নিচিনা এবাৰ কি লিখিম আমি 80 ইনটু ইয়াত থাকিল কি 21 প্লাছ ইয়াত থাকিল কি 29 হ'ল এইখিনি কি বিধি হ'ব বিতৰণ বিধি ইয়াত লিখি দিয়া বিতৰণ বিধি এইটো হয় নাই তেনেহ'লে এতিয়া কৰা 80 ইনটু এইখিনি কৰিলে কিমান হ'ব যোগ কৰিলে 50 হ'ব এতিয়া পূৰণ কেনেকৈ কৰিবা পাতিবা নেকি তোমালোকে পাতিব নালাগে তোমালোকে চোৱা কেনেকৈ কৰিবা 0 আৰু 0টো ধৰি লোৱা নাই তেনে থাকিল কি 8 আৰু 5 পূৰণ কৰিলে কিমান হয় 40 লিখিলা ইয়াত এটা 0 ইয়াত এটা 0 কেইটা দুটা 0 লগ লগাই দিলা এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা আশা কৰোঁ তোমালোকে বুজি পাইছা যিখিনি মই দিয়া নাই এইখিনি তোমালোকে নিজে কৰিবা মই 3 নম্বৰ আৰু 5 নম্বৰটো কৰি দিয়া নাই এই দুটা তোমালোকে নিজে কৰিবা বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধু বান্ধৱীৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ